Oke Dr. Tuliram Ronghang alang li ladak pinisi mege dengji dimnong dak na humri lo en kela answer kalilang aluhi sar puaman kidutang Dr. Hemanta Biswa Sharma ta aluhi sar puaman teng ladak na chitong dun po da ili tumnon kong dung arat tumhan tamenan ili tum dak thekpon nong lo labangso adi malong pinige dak jitu kilik kacipate kihai labangso sime kure kedengji adim sidak pincong lo non paklang la news na paklang pono alang ni tum stamenon ong dung arat atum non wang bom lo lapen lapu la ne cameraman pan paklang pan bor ipo lapu la India aron mati Indian Constitution bahkan mengaku weapon po apen dilikan napaplen ko akuan di apapet pen lemon po kado design namaskar কাৰ্বি আলং জিলাক বাদ দি সকলো কেইখন জিলাই বানত আক্ৰান্ত হৈ আছে বৰাক উপত্যকা এক প্ৰকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিচ্ছিন্ন হৈ আছে নামনি অসমৰ আৰু নগাঁও মৰিগাঁও জিলাৰ কেবাখনো গাঁও প্ৰায় 2000ৰ অধিক গাঁও জলমগ্ন হৈ আছে আমি ৰাজ্য চৰকাৰে এই বানত আক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰচেষ্টা চলাই আছো অহাকালি ইণ্ডিয়ান এয়াৰ ফ'ৰ্ছে প্ৰথমবাৰৰ বাবে 1 লাখ লিটাৰ ডিজেল পেট্ৰল লৈ শিলচৰলৈকে বিশেষ বিমান চলাব আগতে ইমান ডাঙৰ অসমৰ ইতিহাসত এয়াৰ আমি নিশ্চিত যে আমি নিশ্চয় এই সংকটৰ কালটো অতিবাহিত কৰিব পাৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক টেলিফোন কৰিছে আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই টেলিফোন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ গোটেইকেইটা সংস্থা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা ইণ্ডিয়ান ৰেলৱেৰ পৰা ইণ্ডিয়ান আৰ্মিৰ পৰা সকলোৱে হাতে কামে লাগি আছে যিমান পুঁজিৰ প্ৰয়োজন পুঁজিৰ কোনো অসুবিধা নাই ৰিলিফ আৰু ৰেস্কিউৰ কাৰণে আৰু এই গোটেই আজি যে 1 লাখ লিটাৰকৈ পেট্ৰল ডিজেল আমি বৰাক উপত্যকাত লৈ যাব পাৰিছোঁ ইণ্ডিয়ান আৰ্মিৰ ইমান কেইটা কলাম ৰেস্কিউ অভিযানত লাগি আছে এয়াৰ ফ'ৰ্চ NDRF নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এই গোটেইবিলাক সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশৰ বাবে